আপোনাক লগৰ কান্দে মন আগবাঢ়ি গৈছে হয়তো মোৰ ছোৱালী নিয়াই সঁচাকে হয়তো যদি মই পাই আয় হেমন্ত মামা মোক আপু সহায় কৰিবি মোৰ ছোৱালীৰ ন্যায় লাগে হেমন্ত মামা আমি যে আপোনাৰ লগতে আছে যোগাযোগ আয় মোৰ ছোৱালীটো 8 বছৰৰ ছোৱালী নাই কি নাই মোৰ ছোৱালী হত্যা কৰিছে ঈশ্বর আমার কথা কও হেমন্ত মামা আশীর্বাদ করো হেমন্ত মামা মাজনী কিয় কান্দি আছে জানেনে নিজৰ 8 বছৰীয়া শিশু কন্যা খুচি চাংমা ঘৰৰ পৰা ওলাই আহিছে চাইকেল লৈ চাইকেল চলাই আছিল ৰাস্তা দি ঘৰত খবৰ গ'ল যে খুচি চাংমাৰ দুৰ্ঘটনা হৈছে চাইকেলৰ পৰা পৰি গৈছে মা দেউতাকে দৌৰি আহিছে আহি কেনে হস্পিটেলত লৈ গৈছে হস্পিটেলৰ লোৱাৰ লগে লগে ডক্টৰে পৰীক্ষা কৰি চালে যে ছোৱালীজনীৰ মৃত্যু হৈছে মা দেউতাকে বিশ্বাস কৰা নাই যে এইটো দুৰ্ঘটনা বুলি মা দেউতাকে ইয়াতে ক্ষান্ত নাথাকি পুলিচ খবৰ দিলে পুলিচ আহিলে আৰু পুলিচক ক'বলৈ ধৰিলে যে মোৰ ছোৱালীজনীৰ মৰণাত্মক পৰীক্ষা কৰিব লাগিব মৰণাত্মক পৰীক্ষা নকৰাকৈ এই ছোৱালীজনীৰ বডি মই ঘৰলৈ লৈ নাযাওঁ বুলি দাবী কৰিলে লগে লগে পুলিচে তদন্ত ষ্টাৰ্ট কৰি সেই ছোৱালীজনীৰ বডিটো তেজপুৰ মেডিকেল কলেজত পঠাই দিলে মেডিকেল কলেজৰ পৰা পষ্টমৰ্টেম কৰিলে পষ্টমৰ্টেমত ওলাল যে ছোৱালীজনীক হত্যা কৰা হৈছে বন্ধুসকল চাওক কিমান জঘন্য কাম কৰিছে কিছুমান দুৰ্বৃত্তই এই কামটো কৰিছে বন্ধুসকল মা দেউতাকে সঁচাই ভাবিছিল যে মোৰ ছোৱালী এনেকৈ মৃত্যু হোৱা নাই চাওক নিজৰ ছোৱালী আপোনালোকে বাহিৰত ওলাব দিব নিজৰ ল'ৰাক আপোনালোকে বাহিৰত ওলাব দিব সৰু ল'ৰা বা সৰু ছোৱালীক কেনেকৈ আপুনি বিশ্বাস কৰে যে ঘৰৰ পৰা বাহিৰত ওলাব দিব কিছুমান মানুহ এনেকুৱা আছে কিছুমান এনেকুৱা চৰিত্ৰহীন মানুহ আছে নিকৃষ্ট ধৰণৰ মানুহ আছে আপোনাৰ ল'ৰা বা ছোৱালীৰ ওপৰত নজৰ দি আছে বন্ধুসকল ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক আৰু নিজৰ ল'ৰা ছোৱালীক সাৱধানে ৰাখক আপোনালোকে অকমান চাই চিন্তি ৰাখক নহ'লে খুচি চাংমাৰ নিচিনা পৰিস্থিতিও আহিব পাৰে